নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এটি ভিডিঅ' প্ৰেৰণ কৰিবলৈ লৈছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাবচোন, কেনে পায় ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দৰে আজিও কৈছোঁ, প্লিজ মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকিব। আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ খুৰীৰ ছোৱালী বাৰ পঞ্চমীত আছে আজি। তেতিয়াহ'লে মানে পঞ্চমীত অলৰেডি মোৰ টাইম দেৰিয়ে হৈ গৈছে, যাবলৈ পৰা নাই। তথাপিতো যি পাৰোঁগৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰি যাওঁ। মই ভাবিছিলোঁ দেৰি হৈছে, কিন্তু ইমানো দেৰি হোৱা নাই। এয়া নিয়ম কৰিবৰ কাৰণে সকলোবোৰ ৰেডি কৰি লৈছে। এইফালে বা বহি আছে, দৰ্জাখনৰ পৰা পোহৰ আহিছে যে সেইটো কাৰণে স্পষ্ট হোৱা নাই ভিডিঅ'টো। বাৰু যি কি নহওক, এয়া নিয়ম কৰিবৰ কাৰণে সকলো আই বহি আছে। আৰু তেতিয়াহ'লে ব'লকচোন আমি চাই যাওঁ আজি কি হয়নো এয়া নিয়মত। আৰু ময়ো এয়া ফাৰ্ষ্ট টাইম দেখিম তেতিয়াহ'লে। আৰু এয়া মই চাহ খালোঁ, মোক চাহ দিলে, এয়া সেৱা হৈছে। আজিয়ে সেউকে সেৱা ধৰিছে, কাৰণনো কি? সেউকী প্ৰণামী। আজি পঞ্চামৃতৰ দিন। সেই দিনতেই তেওঁলোকে মনতে বহুত আশা কৰি ভগৱন্তৰ শ্ৰীচৰণত এই আহিব লগা দেৱ শিশুটোৰ হকে পঞ্চামৃতৰ আয়োজন কৰিছে। ইয়াতে দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে প্ৰভু। আইসকলক আনিব লাগিছিলে, কাণে কণ্ঠে আহিছে নিষ্পাৱে চলি। ইয়াতে যদি কিবা দুখাদোষ হৈছে সৰ্বদোষ মৰিখন কৰিব। গ্ৰহ দোষ, কাল দোষ, দৈৱ দোষ, অপেশ্বৰী দোষ যদি কিবা আছে নিলগতে মাৰ নিয়াব। আৰু তেখেতে আগন্তুক আহিবলগীয়া যি দেৱ শিশু, সেই দেৱ শিশুৰ হৈ এই পঞ্চামৃত যে তেখেতে গ্ৰহণ কৰে, আমিনো কি জানো। ভগৱানৰ নিজৰীয়া মহিমা, নিজৰে কৰ্ম। তাতে ভগৱন্তে এই সেউকী মনৰ বাঞ্ছা পূৰ্ণ কৰি এই কৰ্মখিনি যে ভালে কুশলে কৰি তেখেতৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবহে প্ৰাৰ্থনা। কৃষ্ণ হৰি কৃষ্ণ ভগৱান কৃষ্ণ ভগৱন্ত হৰি আহিব আপুনি। হৰি ৰাম কিনা কিনা প্ৰভু হৰি মোক কিনা কিনা। আন ধন নলগাই হৰি নাম
ধৰ্ম বিনা হৈৰাম 5 মাহত পঞ্চামৃত ভৰি 9 মাহত ঘূৰি কৃষ্ণ ভগৱন্ত হৰি আমি দয়া পুনি হৈৰাম প্ৰকৃতি পুৰুষ দুয়ো মই নাম লৈ থাকোঁতে ঘৰলৈ গৈছিলোঁগৈ কাৰণ বৰষুণ দিছিলে সিদিনা অলপ তাৰপৰা আকৌ গৈছোঁ গৈ মানুহে সকলোৱে মানে এনেকৈ খুৱাই নিয়ম কৰে এয়া হৈ গ'ল শেষত মায়ে গৈ পেলানি পাইছেগৈ আৰু এয়া মায়ে মই পিছত গ'লোঁ গৈ পেলানি মায়ে বাক খুৱাই আছে মানে পঞ্চমৃতৰ নিয়ম কৰি আছে আৰু মই এনেই ভিডিঅ'টো কৰি গৈছোঁ আপোনালোকে চাই যাবচোন আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু বা ভিন্দুক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ দুয়োৰে সুখৰ হয় আৰু আহিবলগীয়াটিলেও আপোনালোক সকলোৱে প্ৰাৰ্থনা জনাব যাতে দুয়োটি ভালে কুশলে থাকে আৰু গোটেইকেইটি পঞ্চমৃতৰ সকলোবোৰ নিয়ম হৈ গ'ল ভালে কুশলে এতিয়া শেষৰটি নিয়ম হৈছে প্ৰসাদ বিতৰণ এয়া প্ৰসাদ বিলাই আছে আমি সকলোৱে এতিয়া প্ৰসাদ খাম পায়স খাম আৰু মই ভিডিঅ'টো কৰি ৰাখিলোঁ ভাগৰ পঞ্চমৃতৰ ভিডিঅ'টো যাতে মই ইউটিউবৰ মজিয়াত মানে ভিডিঅ'টো স্মৃতি হিচাপে আবদ্ধ কৰি ৰাখিব পাৰোঁ সেয়েহে মই ভিডিঅ'টো এনেদৰে যাওঁতে যোগীয়া হৈ ৰওক বুলি কৰি ৰাখিছোঁ যাতে আহিবলগীয়াটিয়েও পিছত মানে বা পঞ্চমৃতৰ নিয়মবোৰ চাব পাৰিব তাৰ কাৰণে কি প্ৰিপাৰেশ্যন কৰিছিলে এতিয়া এয়া প্ৰসাদ খাবৰ কাৰণে আশীৰ্বাদটো লৈ লওঁ আহক অনেকখিনি অপৰাধ হৈ পাৰে কাৰোবাৰ কম বেছি বা হ'ব পাৰে মুখৰ কৰি যদি কিবা তেওঁ দুখ হৈছে সকলো ক্ষমা কৰি প্ৰভু ভগৱন্ত নিজ বৈকুণ্ঠ দ্ৰব্য বুলি তেওঁ গ্ৰহণ কৰি যেনে আইসকলক